হেল্ল' এভৰিৱান, চৌধুৰীজ ব্লগৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰগ্ৰেম আছিলে, প্ৰগ্ৰেমৰ পৰা আহি পেকিং কৰিলোঁ আৰু ইয়াৰ ৰাতিপুৱা একেবাৰে উঠিব মন নাছিলে কাৰণ ৰাতি প্ৰগ্ৰেমৰ পৰা আহি পোৱাটো দেৰি হৈছিলে কাৰণ আজি আমি গৈ আছোঁ কাজিৰঙা। আমি গোটেই গ্ৰুপটো, আমি 4জনী ছোৱালী গৈ আছোঁ, লগত গৈ আছে আমাৰ এংকাৰ। গতিকে আমি 5জনী ছোৱালী, আমাক দিছিলে ইন'ভা এখন। তো আমি এতিয়া গৈ আছোঁ কাজিৰঙা। ৰাস্তাতে অনুৰাগত ৰখি আমি দুপৰীয়াৰ আহাৰ খাই ল'লোঁ। দুপৰীয়া আমি ভেজে খালোঁ, নন ভেজ নাখালোঁ। আৰু ৰাস্তাত দেখিছেনে ভয়ংকৰ ট্ৰেফিক জাম পাইছোঁ আমি। 1 ঘণ্টামান ট্ৰেফিক জামত ফচি গ'লোঁ। তাৰপিছত হালধিবাৰী বুঢ়ী আই মন্দিৰত সোমাম কাৰণে একচুৱেলি মই ভেজ থালি অৰ্ডাৰ কৰিছিলোঁ। আমি গোটেইকেইজনী মন্দিৰত পূজা ভাগ দি কিনে আহি পালোঁ আমি আমাৰ হোটেল। কাজিৰঙাত নতুনকৈ বনাই থকা হোটেলখনৰ নামেই হৈছে ৰয়েল ডিকাছা। ইমান ধুনীয়া হোটেলখন। মই হোটেলখনৰ গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাম, কিন্তু এটা ভিডিঅ'তে দেখুৱাবলৈ হ'লে গোটেইখিনি নাহিব, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায় আৰু মই দেখাব নোৱাৰোঁ। চাই থাকক আগলৈকে।